জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা এতিয়া ডাঙৰ বিপদত পৰিছে। হয়, ডাঙৰ বিপদত পৰিছে, জেল যাবলগীয়া হ'ব পাৰে ডিম্পু বৰুৱা। কাৰণ ডিম্পু বৰুৱাই এনেকুৱা এটা অপৰাধ কৰিছে, তেওঁ প্ৰমোচনৰ নামত, যিটো প্ৰমোচনৰ নামত অপৰাধ কৰিছে সেই কথাটো মই কম, কিন্তু আপোনালোকে জানি লওক। এনেকুৱা এটা বস্তু, তেওঁ গান এটা আচলতে প্ৰমোচন কৰিছিল, যিটো গানত অশ্লীল শব্দৰে ভৰ্তি হৈ আছে, যিটো গান আপুনি পৰিয়ালৰ লগত শুনিব নোৱাৰে, যিটো গান আপুনি হেডফোন লৈ শুনিব লাগিব, আৰু নিজে যদি শুনেও মনে মনে আপোনাৰ নিজৰে লাজ লাগি যাব। এনেকুৱা কিছুমান ৱৰ্ড আছে, যিবোৰ ৱৰ্ড শুনিলে আপুনি ভাল নালাগিব। আপোনাৰ ইমান অশ্লীল কিছুমান ৱৰ্ড তাত ব্যৱহাৰ কৰা হৈছে। আৰু সেই গীতটো তেওঁ প্ৰমোচন কৰিছিল মৃদুল নামৰ ল'ৰা এজনৰ, আৰু সেই গীতটোৰ নাম হৈছে খগেন। কেনেকৈ প্ৰমোচন কৰিছিল মই আপোনালোকক লগাই দিছোঁ, চাওক। লগামে এতিয়া। বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা, দিছপুৰ থানাত ডিম্পুৰ বিৰুদ্ধে গোচৰ, সদৌ অসম গোসাঁই সমাজৰ। এয়া চাওক তেখেতক কেনেকৈ গীতটো প্ৰচাৰ কৰাৰ নামত, খগেন নামৰ গীতটো বিতৰ্ক চলি থকা গীতটো প্ৰচাৰ কৰাৰ নামত এতিয়া কেছ দিছে। আচলতে এই কেছখন কোনে দিছে, কেনেকৈ দিছে, এই গোটেইখিনি কথাই পাব আপোনালোকে। কিন্তু এজন জনপ্ৰিয় ইউটিউবাৰে এনেকৈ এটা অপৰাধমূলক কাম কৰাটো আচলতে অসমৰ ৰাইজে মুঠেই ভাল পোৱা নাই, আৰু এইটো হ'ব লাগিব বুলি আমি কোনেও নাভাবোঁ। কিন্তু কেনেকৈ তেওঁ প্ৰমোচন কৰিবলৈ পালে, কি অজুহাত পৰি প্ৰমোচন কৰিবলৈ পালে, কিয় মৃদুলৰ লগত ইমান ভাল হ'লে, কিয় এনেকুৱা ধৰণৰ কৰিলে, কিমান টকা ল'লে, গোটেই কথাখিনি আপোনালোকে পাব এই ভিডিঅ'টোত। আৰু কেনেকৈ প্ৰমোচন কৰিছিল তাৰ মই ক্ৰিয়দাংশ আপোনালোকক দেখাম এতিয়া। এই ক্ৰিয়দাংশ দেখিলে আপোনালোকে গম পাব মৃদুল নামৰ ল'ৰাজনৰ লগত কিমান আত্মীয়, কেনেকৈ গীতটোৰ প্ৰমোচন কৰিছিল। আৰু গীতটো যদি চাৰ্চ কৰি চাই খগেন বুলি ক'লে আপুনি গীতটো পাব। আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন, আৰু সেই খগেন গানৰ ছিংগাৰ, ক্ৰিয়েটৰ, কম্পোজাৰ, ডাইৰেক্টৰ। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে। তো ডিম্পু বৰুৱাই এইবাৰ লগ কৰিছে অসমত খুবেই ট্ৰেণ্ডত চলি থকা এটি গান, যিটো গান হৈছে খগেন, যিটো গান অসমত খুবেই ট্ৰেণ্ডত চলিছে আৰু বহুতে ইয়াক সমালোচনা কৰিছে। কাৰণ হৈছে সেই গানটোৰ কিছুমান অশ্লীল শব্দ কোৱা হৈছে, আৰু সেই গানটোৰ অনাৰ বা যোনে গাইছে বা যোনে কম্প'জ কৰিছে বা যোনে প্ৰডিউচ কৰিছে সেইজনক ডিম্পু বৰুৱা লগ কৰিছে। আৰু ডিম্পু বৰুৱা লগ কৰি এটা ভিডিঅ' বনাইছিলে, সেই ভিডিঅ' ক্লিপটো আমি চাই লওঁ। আৰু লগতে এই গানটোৰ বিষয়ে আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। তোহমতিৰি পলে গেছি বলো ভাই, ৰেডি কৰা, আৰম্ভ কৰা। কলা মাৰি গৰু সৰ্বজংজ খগেন আর বাড়ি দাম চুৰ কৰি খাংজ নিৰামিষ বৰ পেটত নাজ দেলি খাং মাংস পইচা লেবেল যেন পিছলি কিনি লম তোৰ দাম কো হাত ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে ছপৰি গেঙৰ দাই দে আহি অচক নাই বিতু হুন যাবি মোৰ বাসাই দে দি ধৰাত পল্লি বেটা ধৰি ফেলে আইফ্লাই দি। হে দোস্ত মতিৰি পলে গেছি বলো, হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন, আৰু সেই খগেন গানৰ ছিংগাৰ, ক্ৰিয়েটৰ, কম্পোজাৰ, ডাইৰেক্টৰ, প্ৰডিউচাৰ চব আমাৰ এয়া মৃদুল ভাই। হাই, ভাল লাগিছে আপোনালোকে ইমান মৰম দিছে, আশা কৰি যেন আগলৈ যেন এনেকৈ মৰম দিয়ে যায়। আৰু নেক্সট প্ৰজেক্ট এটা গান আহি আছে, হাও কিয়ে। এসপ্তাহৰ ভিতৰত এই গানটো আহিব, মানে মোৰ ওপৰত গানটো মোৰ চেনেলত আহিব। আমি গানটো অলপ ভিডিঅ' চিডিঅ' কিবা কিবি এনেকৈ বনাম আৰু তো ফালি যাব মানে।